ধুনীয়াকৈ মাছ চাছ বেচিলোঁ আমি লিখিয়া মানুহকে চবেই কৰিব লাগে লিখিয়া মানুহৰ কাম কৰিব লাগে চিয়া মানুহৰ কৰিব লাগে তিৰো কৰিব লাগে চবৰে এতিয়া মাছো বেচিলোঁ এতিয়া আকৌ আমাৰ মুখা আছে কাম মালিকেনীটোনে এই মোৰ মালিকেনীটো নহয় এই কালি হেৰিক দেখাই এই তাৰ কইনাটো দেখা হ'ল কিবা Hey guys, good morning and welcome to my brand new vlogs. I hope আপোনালোক সকলো ভালে আছে আৰু এতিয়া অলমোষ্ট বাজিছে ৰাতিপুৱা 7টা আৰু মই যাব আহিছোঁ দোকানলৈ চাওক পৰিৱেশটো ধুনীয়া ৰ'দ উঠিছে আৰু আজি ৰাতিপুৱা মানে বহুত সোনকালে উঠিছোঁ আৰু সেই গতিকে আজি কিবা নিজকে কিবা জয় কৰা আন লাগি আছে কিবা জানো যুদ্ধতে জয় কৰি আহিছোঁ বা কিবা এটা মানে বহুত ডাঙৰ কাম কৰা আন লাগছে আৰু নিজকে আৰু সেইকাৰণে এতিয়া ৰাতিপুৱা সোনকালে উঠাৰ কাৰণে মোৰ বেনিফিট এটা হৈছে ৰাতিপুৱা দোকান সোনকালে খুলিব যাই আছোঁ আৰু বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ লেটছ গ' আৰু গাইজ ফাইনেলি আহি পালোঁ দোকান এতিয়া যাই আছোঁ দোকান খুলিবৰ কাৰণে বাইকখন তাতে পাৰ্কিং কৰিলোঁ আৰু বলক এতিয়া দোকানখন খুলি লওঁ ফাৰ্ষ্ট টাইম কোনো অহা নাই চাওক এতিয়া দোকানবিলাক পূৰা একদম চব বন্ধ এইফালে আমাৰ বুঢ়ী আহিছে আৰু বেলেগ কোনো অহা নাই কি তোকে দেখাইছোঁ হা কোনো নহয় এইখন হৈছে আমাৰ বুঢ়ী মাইৰ দোকান এইখন কোনো নহয় ময়ে কোনো নহয় চাওঁ ইয়াত ভিডিঅ' কৰি আছোঁ তোৰ মালিকেনীটোনে মোৰ মালিকেনীটো নহয় এই কালি হেৰিক দেখাই এই তাৰ কইনাটো দেখা হ'ল কাৰে সেই তাৰ নামি কাৰিকৰ মিডুলৰ কাৰণে ৰখা হৈছে নেকি আৰু গাইজ ধুনীয়াকৈ আহি এতিয়া ৰুমটো সাৰিলোঁ ফাৰ্ষ্ট টাইম ৰুমটো সাৰিলোঁ এতিয়া ভিতৰত কাম আছে বহুত এতিয়ালৈ কোনো অহাই নাই আৰু ইয়াতে চাহ বহাই দিলোঁ টিপটত ইফালে মানুহ আহিছিল ইয়াতে এক্সট্ৰাকৈ বহাই দিলোঁ চাহ আৰু এইবিলাক ধুব লাগিব এইবিলাক ধুবৰ কাৰণে বাইদেউ আহিব আৰু গাইজ ফাইনেলি মই চেলেঞ্জ এটা লৈছোঁ 10 দিনৰ কাৰণে 10 দিন কণ্টিনিউ ভিডিঅ' দিম বুলি নিজকে চেলেঞ্জ কৰি দিছোঁ আৰু আপোনালোকৰ আগত ৰেগুলাৰ 10 দিন ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকক এটা খবৰ দিব ওলাইছোঁ 30 তাৰিখে গৈ আছোঁ ক্ৰিকেট খেলা চাব আৰু আপোনালোককো লৈ যাই আছোঁ ক্ৰিকেট খেলা দেখাবৰ কাৰণে গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত ইংলেণ্ড ভাৰ্চেছ ইণ্ডিয়া আৰু 100% আমি জয়ী হ'ম আৰু আপোনালোককো লৈ যাই আছোঁ বলক এতিয়া আমি কামখিনি ফটাফট কৰি লওঁ আৰু আপোনালোকক নেক্সট দেখাই আছোঁ ক'ত কি কৰি আছোঁ আকাশ দাউচা ৰখ নাই ভাই মানে গাইছে আজি দুপৰীয়া ভাত খাবাক লাগি একো নাই ঔটেঙা আঞ্জা বনাম আকাশে মই এই শাক্তি বিচাৰি আনিছোঁ মানুহ ঘৰ তাতে এতিয়া ঔটেঙা সেইডাল তাৰ লাগব দেই আকাশ ছেফলি হা সেইডাল ঔটেঙা মানে ইমান ৰ'দ দিছে ইমান গৰমত কি খাবি কি নাখাওঁ বুলি ভাবি অলপ টেঙা খাওঁ লাগছি সেইকাৰণে এতিয়া ঔটেঙা পাইছোঁ এই ঔটেঙা লাগি আছে কিমান লাগি আছে এই আকাশে পাৰিব লৈছে কটাই লাগব নেকি এটা সৰিল মই বুটালোঁ যায় ৰ আৰু পাৰিলোঁ নেকি একেলগে 2টা 3টা এই চাওক কি ধুনীয়া ধুনীয়া ঔটেঙা খাই মজা লাগিব চাল্লাহ আৰু এই চাওক ৰ'দত কি কেমেৰা উঠছে নে নাজানো ধুনীয়াকৈ পাৰি আলোঁ এতিয়া ধুনীয়াকৈ দিপীয়া ভাতৰ লগত ঔটেঙাটো খাম ঔটেঙা মোৰ প্ৰিয় একে বিৰাট ভাল পাওঁ ঔটেঙা অলপ মাংসও খাই ভাল লাগে মাংস আঞ্জা ঔটেঙা দি খাই বিৰাট ধুনীয়া লাগে আৰু ধুনীয়াকৈ এতিয়া যাই আছোঁ দোকানত লাগি ঔটেঙাকেইটা লৈ যাব লওক আৰু এতিয়া আমি ধুনীয়াকৈ ঔটেঙা পাৰি আলোঁ আৰু লগতে সৰু মাছ কেইটামানো আনিলোঁ আৰু সৰু মাছে ঔটেঙা ধুনীয়াকৈ খাম ধুনীয়াকৈ বনাওঁ কেনেকৈ কি কৰোঁ চব দেখাই আছোঁ কৈ আছোঁ এয়া আৰু এইফালে ইয়াতে ম'মো বনাই আছে ভাতিবেলাক লাগি আপোনালোক আহিব ম'মো খাবা আৰু গাইছ এতিয়া দুপৰীয়া সাজৰ কাৰণে আমি হোটেলতে ভাতকেইটাটো খাবই লাগিব গতিকে এতিয়া ঔটেঙা পাৰি আছিলোঁ আপোনালোকে গমেই পালে এতিয়া ধুনীয়াকৈ মাছ বাচি আছোঁ সৰু সৰু পুঠি মাছ আৰু দৰকিনা মাছ ধুনীয়াকৈ বাচি আছোঁ কিবা কাম আছে ভৰি হাতছোঁ ইয়াত লেতেৰা হৈ আছে এইবিলাকক লৈ আপোনালোকক ফ'কাছ কৰিব নালাগে মানে হোটেলত কাম কৰি থকা কথাটো বহুত কষ্ট গাইছ সঁচাকৈ কৈছোঁ হোটেল লাইনটো বিৰাট কষ্টকৰ হোটেল কচু যদিও মানে এতিয়া গম পাইছোঁ না কোনোবা দিনা ভালো লাগে কিন্তু মানে অলপ কষ্ট হয় যেতিয়া মানুহ চব নাহে মানে তেতিয়া কষ্ট হয় আজি এতিয়া পেহীটো নাই আমাৰ এতিয়া মাছ নহ'লে মইনো ক'ত বাচিলোঁ হয় পেহীয়ে বাচিলা হয় একেবাৰে মই কেনেকৈ খাওঁ কি বনাওঁ চব দেখাই আছোঁ আপোনালোকক মাছ কিবা হয় এইবিলাক মাছটো কেনেকৈ হৈ যাব চাইছোঁ নাই ভাই বাচিলি ফালি যায় মাছ দীঘল হৈ গ'ল আৰু গাইছ ফাইনেলি মাছ দুটা বাচিলোঁ মাছ দুটা বাচাত কেনেকুৱা হৈছে চাবচোন ভাল হৈছেনে নাই কমেণ্ট কৰি জনাব আৰু ধুনীয়াকৈ মাছ চাছ বাচিলোঁ আমি লিখিয়া মানুহকে চবেই কৰিব লাগে লিখিয়া মানুহৰ কাম কৰিব লাগে চিয়া মানুহৰ কৰিব লাগে তিৰো কৰিব লাগে চবৰে এতিয়া মাছো বাচিলোঁ এতিয়া আকৌ আমাৰ মুখা আছে কাম এতিয়া এই মুখা ধুনীয়াকৈ ভাজিব লাগিব ঔটেঙাৰ সৈতে বনাম আৰু আপোনালোকক জনাই আছোঁ খাই কেনেকুৱা লাগে এতিয়া মই যাই আছোঁ ডাইৰেক্ট দোকানৰ পৰা ঘৰলৈ আৰু ইয়াৰ পৰা যাম দেৰমণি হস্পিটেলত দেউতাক লৈ আৰু কিয় যাই আছোঁ কৈ আছোঁ ইনফেকশ্যন হৈছে এইটো হে নহ'লে ইমান হেৰি নহয় আৰু আপোনালোকক দেখালোঁ মানে দেউতাৰ হাতত আৰু গালত
মানে ফ্ৰৰ নিচিনা হৈছে আৰু মানে ভাঙি দিলে নখেৰে আৰু নখেৰে ভাঙি দিওঁতে মানে ইনফেকশ্যন টাইপ হৈ গৈছে আৰু সেই গতিকে মানে মই ভাবিছিলোঁ এতিয়া হস্পিটেল লৈ যাওঁ তাকে তোমাক খাই লওঁ খাই উঠি দেউতা আৰু মই হস্পিটেললৈ যাই আছোঁ আৰু আপোনালোক দেখাই আছোঁ আৰু মই আজিৰ পৰা চেলেঞ্জটো আৰু আজিৰ পৰা মই চেলেঞ্জ একচেপ্ট কৰিছোঁ আজিৰ পৰা মই চেলেঞ্জটো একচেপ্ট কৰিছোঁ চেলেঞ্জটো হৈছে 10 দিন কণ্টিনিউ ভিডিঅ' দিম আৰু চেলেঞ্জটো হৈছে 10 দিন কণ্টিনিউ ভিডিঅ' দিম আৰু এইফালে ময়ূৰে কি কৰি আছে ময়ূৰ ভাত খাই আছা কি হয় মাংস ভাত আৰু এতিয়া আমাৰ পি পূৰা ঘুমটি যাই আছে পি কিয় আহিছে দে কিয় গৈছি কি মাংস এয়া হা বুজা নাই প্ৰথম মাংস আৰু গেছ ফাইনেলি ওলাই দিলোঁ স্কুটিখন লৈ যাম মোৰখনত যিহেতু মাইগ্ৰাছখনো নাই আগৰ সেইকাৰণে নিবলৈ অলপমান দেউতাৰ লগত ভাল নালাগে আচ্ছা গেছ ফাইনেলি আহি পালোঁ দেৰমণি হস্পিটেলত আৰু ইয়াতে মানে কাগজ ক'লোঁ দেউতাক দেখাম এতিয়া ডক্টৰজন মানে কিবা খাব গৈছিল আহি পাইছে ডক্টৰ দিছে নেকি কি ক'লা ফাইনেলি ডক্টৰক দেখুৱালোঁ কেইটামান 10টা ইনজেকশ্যন দিছে আৰু কিবা কিবি ঔষধ দিছে আৰু এতিয়া মই গৈ আছোঁ ঔষধকেইটা লৈ লওঁ ফাৰ্মাচীত কোনোবা আছে নেকি আহক পাপুতিকো ফাৰ্মাচীত আৰু গৈছে এতিয়া অকলে বহি আছোঁ ইয়াতে বাহিৰত আৰু দুটা আছে ভিতৰত মানে এটা টেষ্ট কৰিছে আৰু আধা ঘণ্টাৰ পিছত ইনজেকশ্যনটো দিব নাহিবি ভাই মই একেলগে খাম কি হয় আৰু গেছ ফাইনেলি আহি পালোঁ ঘৰ মানে আহি পাওঁতে সন্ধিয়া হ'ল হস্পিটেলত অলপ দেৰি হ'ল সেইকাৰণে আৰু ভিডিঅ' নবনালোঁ ডাইৰেক্ট আহি ঘৰ পালোঁ আৰু আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব লগতে ঘণ্টা বন্ধু প্ৰেছ কৰি দিব বাই বাই